হে বন্ধু বান্ধৱীসকল ৱেলকাম টু বেক মাই ইউটিউব চেনেল। আৰু এতিয়া বাজিল 8:30। মই ৰাতিপুৱা উঠিলোঁ 6টা বজাত উঠিলোঁ, তাৰপিছত ব্ৰাছ কৰিলোঁ, মুখ ধুলোঁ, ৰুটি খালোঁ আৰু আজি অলপমান একদম পাহাৰত এনেই ফুৰিব যাম, একদম ওপৰত যাম পাহাৰত। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি এতিয়া দুটা ৰাস্তা পালোঁ, ইফালেও ৰাস্তা এটা আছে আৰু ইফালেও এটা ৰাস্তা আছে, কিন্তু মই এতিয়া যাব লাগিব এইটো ৰাস্তাটো। এইটো পাহাৰটো দেখিছোন, এইটো ওপৰত পাহাৰটো তালৈকে মই যাবলৈ চেষ্টা কৰিছোঁ আৰু যাম বুলি ভাবিছোঁ। আৰু তাতে কি কয় মস্ত ডাঙৰ শিল আছে বোলে, আৰু পাহাৰ মানে মস্ত ভাল জেগা এনেকুৱা কৈছিল। সেইটো কাৰণে মই আজি যাবলৈ চেষ্টা কৰিম। আৰু ভয় লাগি আছে মনত যে যদি আধা ৰাস্তা যদি কিবা হাতী বাঘ এনেকৈ যদি ওলায় তেতিয়াহ'লে কি হ'ব। কিন্তু অকলে নহয়, আপোনালোকেও আছে আৰু সাহস বান্ধি মই যাবলৈ চেষ্টা কৰিম। তাতে গ'লেহে গম পাওঁ যে কেনেকুৱা জেগাটো, কিন্তু ময়ো আগতে যাই পোৱা নাই, আজিহে মই যাবলৈ চেষ্টা কৰিছোঁ। একদম বহুত ৰ'দ দিছে, কিন্তু এতিয়া আছোঁ এইটো ওপৰত, এতিয়া ছায়াতে আছোঁ। এতিয়া এইটো ৰাস্তাটোৱে যাব লাগিব, এইটো ৰাস্তাটো একদম যায়। এতিয়া মই এইটো ৰাস্তাটোৱে যাই আছোঁ। বলক, বহুত বেয়া ৰাস্তা দেই, কিন্তু আৰু যাম বুলি মই তালৈকে যাম বুলি ভাবিছিলোঁ। সেইটোৰ কাৰণে মই আৰু এতিয়া ইফালে নামি যাব লাগিব, এইটো ৰাস্তাটো এতিয়া নামি যাম, কিন্তু ইফালে যাব লাগিব, ইফালে। বলক, পৰিব আৰু নিজৰা আছে তাতে, মই আপোনালোকক দেখাম নিজৰাটো। কিন্তু বহুত ৰাস্তাটো বেয়া চা ন, বহুত বেয়া ৰাস্তা। নিজৰা আছে এতিয়া, ইফালে কি কয় পাহাৰৰ পৰা এনেকুৱা বৈ আহিছে নিজৰাটো, ইফালে যাই আছে পানীটো লাগিব। মই যাব লাগিব, ইটোৱে যাব লাগিব, এইটো ৰাস্তাটো একদম এতিয়া ওপৰলৈ উঠিব লাগিব। তাতে চাগে নিশ্চয় ভাল জেগা আছে, মানুহ মাখা এনেইতো নকয় ন, ভালে চাগে জেগাটো, এইটোৰ কাৰণে মানুহ মাখা কৈ আছে। কিন্তু এতিয়া এইটো ৰাস্তাটোৱে যাম, একদম ওপৰলৈ যাব লাগিব। আধা ৰাস্তা কি হয় নাজানো, কিন্তু বলক যাবই লাগিব। তাৰ পৰা খোজকাঢ়ি আহিলোঁ 5 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ, আৰু এতিয়া জংঘলৰ মাজত আছোঁ। চাওকচোন, গোটাই জংঘলেই চাওক, গোটাই জংঘলেই। অকলে আছোঁ, এতিয়া যাই আছোঁ, কি হয় নাজানো, কিন্তু যাবলৈ চেষ্টা কৰিছোঁ এইটো। আৰু এতিয়া ইটো ৰাস্তাটো যাব লাগিব, ইটো ৰাস্তাটো তাকে আৰু বহুত দূৰ আছে। আৰু এতিয়া তাৰ পৰা 5 কিলোমিটাৰ খোজকাঢ়ি আহিলোঁ। এতিয়া কি কয়, এতিয়া মাজতে আছোঁ, আৰু এতিয়া আৰু যাবই লাগিব চাগে কিমান দূৰ, কিন্তু যাই থাকিম, যাই নাপালৈকে যায়ে থাকিম। কিন্তু জংঘলৰ মাজত মনে হাতী ওলাব, হাতী বাঘ ওলাব। চাওক না, জংঘলৰ মাজত এনেকুৱা যাই পোৱা নাই, যাই পাম আৰু অলপমান দূৰ আছে চাগে। ভাগৰ লাগছে বহুত, ভালমান আহিলোঁ, আৰু আছে এইটো ৰাস্তাটো যাবই লাগিব বহুত। বলক আৰু যাই থাকিম ন, যাই পাম নে নাপাওঁ, আৰু তাতে যাই পালেহে আৰু গম পাওঁ আৰু কিমান দূৰ ইয়াৰ পৰা। কিন্তু এতিয়া যাই থাকিম, বহুত দূৰে, ভাগৰ লাগে। আপোনালোকে এনেকুৱা পাহাৰৰ ওপৰত যাবলৈ চেষ্টা নকৰিবা, ট্ৰাই নকৰিবা, বহুত কষ্ট হয় ইফালে, আৰু বহুত দূৰ আছে। হাত বিষাই গৈছে মোৰ, আৰু আছে বহুত দূৰ, কিমান বা দূৰ আছে নাজানো, কিন্তু যায়ে থাকিম নাকি। বলক, এইটো ৰাস্তাটোৱে আহিছোঁ মই ঘৰৰ পৰা মই প্ৰায় 15 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ ইয়ালৈ, আৰু এতিয়া যাব লাগে এইটো ৰাস্তাটো, খোজকাঢ়ি যাব লাগে। হয়তো চাগে ইমান দূৰ নাই, তথাপিও আৰু আহি পালোঁ। কিন্তু বলক চাই আহোঁ। ৱেলকাম, এইটোৱে হ'ল শিলটো, এইটোৱে চাগে আমাৰ পাহাৰৰ মানুহবোৰ যে কয় যে শিলটো ডাঙৰ বুলি কয় পাহাৰৰ ওপৰত। এতিয়া মই একদম পাহাৰৰ ওপৰত আছোঁ দিয়া, আৰু এইটোৱে হ'ল শিলটো, মস্ত ডাঙৰ শিল। কিন্তু এতিয়া মই একদম ওপৰলৈ যাম। অ' মাই গড, চাওক, ইয়াতে বিল এটা আছে, বিল নেকি, আৰু ইয়াতে বিল আছে শিলৰ ওপৰত। অ' মাই গড, চাওকচোন, ইমান ডাঙৰ। অ' মাই গড, আৰু ইফালে যাইছোঁ, চাওক না, অ' মাই গড, ইমান ঠাণ্ডা বতাহ,
চাওক পাহাৰৰ মাজত চাওক ইফালে ইফালে এইফালে চাওক ইমান ইফালে এইফালৰ পৰা মই আহিছোঁ আৰু এতিয়া চাওক এতিয়া ইমান ভাল জেগা আৰু মস্ত ডাঙৰ হিল ৰ মই আপোনালোকক ভালকৈ দেখাইছোঁ মই এতিয়া এতিয়া বহি আছোঁ আৰু এইটো চাওক এইটো মানে শিলৰ ওপৰতে আছে আৰু এইটো বোলে শুকাই নাযায় এনেকুৱাই থাকে আগৰ পৰা এনেকুৱা আছিল বোধহয় মানে আমাৰ গাঁৱৰ মানুহমখাও কয় এইটো পানীটো শুকাই নাযায় এনেকুৱাই থাকে আৰু আমাৰ ককাহঁতেও কৈছিল আগৰ পৰা মানে এইটো পানীটো বোলে শুকাই নাযায় আৰু চাওক মস্ত ডাঙৰ শিল মানে এনেকুৱা কেমেৰাত ভালদৰে চিনি নাপাব পাৰে কিমান ডাঙৰ কিন্তু মানে সঁচাকৈ ডাঙৰে শিলটো ইমান ডাঙৰ নহয় কিন্তু ডাঙৰ আৰু বহুত ডাঙৰ শিল আৰু আপোনালোককচোন দেখাই লৈয়ে কিমান ডাঙৰ শিলটো বনাবলৈ আৰু মন যায় আছে কিন্তু যদি আৰু বনাওঁ তেতিয়াহ'লে ভিডিঅ'টো দীঘল হ'ব এইটোৰ কাৰণে এইখিনিতে আপোনালোকক যিমানখিনি পাৰিছোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু এইখিনিতে